নমস্কাৰ। আজি মই বনাবলৈ গৈ আছোঁ সয়াবিনৰ কোফতা কাৰী। এইখিনিৰ কাৰণে মই ইয়াতে সয়াবিন লৈ লৈছিলোঁ, নিউট্ৰেলা সয়াবিন। এইখিনি অলপ সময়ৰ কাৰণে মই তিয়াই থৈ দিম। এতিয়া মই তিয়াই থোৱা সয়াবিনখিনি কুকাৰত দি দিছোঁ। এটা হুইচেল মৰালৈকে ইয়াক সিজিবলৈ দিম। ভালদৰে ধুই আতি ল'ব। এতিয়া সিজাই লোৱা সয়াবিনখিনি মই মিক্সিত দি ভালদৰে ইয়াক মিহিকৈ মাৰি ল'ম। সয়াবিনখিনি দেখিবলৈ পাইছে, সয়াবিনখিনি মই মিক্সিত ধুনীয়াকৈ ইয়াক মিহিকৈ কাটি লৈছিলোঁ। ইয়াতে মই এটা বইল আলু মিক্স কৰি দিম। এতিয়া এইখিনিতে মই আধা চামুচ ইয়াক হালধি দি দিছোঁ, নিমখ দি দিছোঁ প্ৰয়োজন মতে। এতিয়া ইয়াতে মই এটা পিঁয়াজ কাটি মিহি মিহিকৈ লৈ লৈছিলোঁ। জলকীয়া মিহি মিহিকৈ কাটি লৈছিলোঁ। আদা দি দিছোঁ মিহি মিহিকৈ কাটি লোৱা। অকণমান জলকীয়া গুড়ি দি দিছোঁ। এইখিনিতে লাগিব অকণমান গৰম মছলা গুড়া। এইখিনি এতিয়া ভালদৰে মই মিক্স কৰি দিব লাগিব। এইখিনিতে মই 2 চামুচ বেচন এড কৰি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। এতিয়া মই ইয়াতে প্ৰায় 1.5 চামুচমান কৰ্ণফ্লাৱাৰ মিক্স কৰি দিছোঁ। মিক্স কৰি দি এইখিনি ভালদৰে লৰাই দিব, মিক্স কৰি ল'ব। এইখিনি প্ৰায় মিক্স কৰিছে। এতিয়া মই ইয়াক সৰু সৰুকৈ এনেকৈ বল বনাই ল'ম। এনেকৈ আপুনি বল ৰেডি কৰি ল'ব। এনেকৈ মই কেইবাটাও বল বনাই ল'লোঁ। এতিয়া এটা কেৰাহীত মই তেল গৰম হ'বলৈ দি দিছিলোঁ আগতীয়াকৈ। এইখিনি এতিয়া মই বলকেইটা ইয়াতে দি দিম। লাহে লাহে আপোনালোকে এনেকৈ লৰাই দিব। দুই চাইডে ভালকৈ ভাজি ল'ব লাগিব। সয়াবিনৰ এই কোফতা কাৰীটো খাবলৈ বহুত সোৱাদ লগা হয়। যিসকলে খাই পাইছে সেইসকলে জানে এইখিনি এই ৰেচিপিটো কিমান সোৱাদ লগা হয়। যিসকলে বনাই খাই পোৱা নাই, এনেকৈ নতুন ৰেচিপি এটা এনেকৈ টেষ্ট কৰি চাবচোন, ট্ৰাই কৰি চাব কেনেকুৱা লাগে। খাবলৈ বহুত সোৱাদ লগা হয়। আপোনালোকে ৰেচিপিটো ট্ৰাই কৰি ঘৰতে বনাই খাই চাব, তাৰপাছত মোক কমেণ্টত জনাব কেনেকুৱা লাগিলে খাই। সয়াবিনটো সকলোৰে প্ৰিয় হয়, সকলোৰে প্ৰিয় খাদ্য হয় সয়াবিনটো। সয়াবিনৰ বহুত ধৰণৰ ৰেচিপি বনাব পাৰি।
দেখিবলৈ পাইছে প্ৰায় হৈ গৈছে মোৰ এইটো। এইখিনি মই নমাই লৈছোঁ। এনেকৈ মই বাকী থকা বলকেইটা ভাজি লৈছোঁ, কোফতাখিনি ভাজি লৈছোঁ। এইখিনিতে মই অকণমান পানী মিক্স কৰি দিছোঁ, যাতে মছলাখিনি ভালদৰে মিক্স হৈ যায়। আটাখিনি মছলা আধা চামুচ নিমখ, প্ৰয়োজন অনুসৰি নিমখ দি দিব। আধা চামুচ কৰ্ণফ্লাৱাৰ মই বাতি এটাত পানী দি গুলি ল'ম। এইখিনি ভালদৰে গুলি ল'ম যাতে গোটা গোটা ৰৈ নাযায়। দেখিবলৈ পাইছে মছলাখিনি প্ৰায় ৰেডি হৈ গৈছে। ওপৰলৈ ধুনীয়াকৈ তেলখিনি জিলিকি উঠিছে। এতিয়া ইয়াতে আপুনি প্ৰয়োজন অনুসৰি পানী দি দিব পাৰে। ইয়াতে প্ৰায় মই আধা গিলাচ পানী দি দিছোঁ। বেছি পানী দিব নালাগে, যাতে এইটো বস্তু গ্ৰেভি কৰিয়ে খায়। এইখিনি মই উতলিবলৈ দিম। এইখিনিতে মই এই তেজপাত দুটা ইয়াৰ পৰা গুচাই দিওঁ। এতিয়া কৰ্ণফ্লাৱাৰৰ পানীখিনি মই ইয়াতে দি দিছোঁ। দেখিবলৈ পাইছে গ্ৰেভিটো পূৰা ডাৰ্ক ডাৰ্ক হৈ গৈছে। এতিয়া এইখিনিতে মই কোফতাখিনি দি দিছোঁ। এইখিনিতে মই অকণমান পানী মিক্স কৰি দিছোঁ, যাতে মছলাখিনি ভালদৰে মিক্স হৈ যায়। আটাখিনি মছলা আধা চামুচ নিমখ, প্ৰয়োজন অনুসৰি নিমখ দি দিব। আধা চামুচ কৰ্ণফ্লাৱাৰ মই বাতি এটাত পানী দি গুলি ল'ম। এইখিনি ভালদৰে গুলি ল'ম যাতে গোটা গোটা ৰৈ নাযায়। দেখিবলৈ পাইছে মছলাখিনি প্ৰায় ৰেডি হৈ গৈছে। ওপৰলৈ ধুনীয়াকৈ তেলখিনি জিলিকি উঠিছে।
তেতিয়াহে ইয়াতে আপুনি প্ৰয়োজন অনুসৰি পানী দি দিব পাৰে। ইয়াতে প্ৰায় মই আধা গিলাচ পানী দি দিছোঁ। বেছি পানী দিব নালাগে, যাতে এইটো বস্তু গ্ৰেভি কৰিয়ে খায়। এইখিনি মই উতলিবলৈ দিম। এইখিনিতে মই এই তেজপাত দুটা ইয়াৰ পৰা গুচাই দিওঁ। এতিয়া কৰ্ণফ্লাৱাৰৰ পানীখিনি মই ইয়াতে দি দিছোঁ। দেখিবলৈ পাইছে গ্ৰেভিটো পূৰা ডাৰ্ক ডাৰ্ক হৈ গৈছে। এতিয়া এইখিনিতে মই কোফ্তাখিনি দি দিছোঁ।